guys, namaskar. Welcome back to my YouTube channel. So guys, ki khobor apnalokor aru bhat pani khale na nai moi okoman agot khalu. So guys, mur mane kedin man agote eta online opor parcel aisil bahut dhuniya parcel to. So ki parcel hai apnalokok moi kom aru kor por ahise kune dise kiman toka dam apnalokok moi gote khini kom bahut dhuniya hoy. So apnaloke video to sai thakok jete hole gom pabo. So guys, aho khorle jao jai ken apnalokok moi parcel to dekham bahut dhuniya hoy. guys, तो guys ভিতৰলে সোমাই আহিলে আইকনে পাছতে আমখিনি খাই লম এটু বছৰ প্ৰথম পকা আম আজি ফাৰ্স্ট টেষ্ট কৰিম সো বহুত গৰম এটু কাৰণে চলিখিনি এনেকে বান্ধি সুপাই নাই আৰু ইমান গৰম সো খাইলো খাই কিনে আপোনালোকক মই বেগটো দেখাই আছো ধুনিয়াকে আৰু কোনে দিছে কৰ পৰা আহিছে মই ধুনিয়াকে কৈ দিম সব ভিডিওটো চাই লাগিব বহুত টেষ্টি গাছৰ একদম পকা ইমান মিঠা ন গাইস বহুত মিঠা So hey guys, এতিয়া মই পাৰ্সেল টো আনবক্সিং কৰিম আনবক্সিং তো কৰিছে আগতে বাট আজি আপোনালোকৰ লগত কৰিম সো এয়া সব ধুনিয়া এটা পাৰ্সেল আহিছিল মোৰ অনলাইনৰ পৰা অনলাইন মানে এটো মোৰ ইনষ্টাগ্ৰামৰ পৰা আহিছিল এটো কোম্পানী মানে পেজটোৰ নাম হৈছে জেকু অনলাইন এটো আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰিব পেজটো জেকু অনলাইন আৰু বহুত ধুনিয়া ধুনিয়া এনেকুৱা বেগ আছে আৰু এয়া সব বেগটো তলে কিমান ধুনিয়া এনেকুৱা কি লগা আছে এটো এনেকে ভালকে মানে বেগটো কি হৈ থাকে আৰু এয়া আপোনালোকে বেগটো এনেকেও লব পাৰিব এনেকে তো আপোনালোকে বেগটো গাইস এনেকেও লব পাৰিব আৰু এয়া এইটো বেল আছে আপোনালোকে এনেকে সাইডত লগাই লব পাৰিব বহুত ধুনিয়া হয় আপোনাক মই দেখাই দি আছো নালাই So guys, এনেকে লব পাৰিব আপোনালোকে বেগটো চাওক কিমান ধুনিয়াকে এনেকে লব পাৰিব আৰু এই বেগটোত বহুত বস্তু আছে কাৰণ মই আপোনালোকক দেখাম এয়া চাওক ভিতৰটো বহুত ডাঙৰ হয় আৰু মানে ডাঙৰ মানে এটো মানে বেলেগ টাইপৰ মানে বক্স টাইপৰ ন ভিতৰটো সব বহুত বস্তু আছে এনেকুৱা সাইডত মানে বেগও আছে পকেট আছে আপোনালোকে ইয়াতে মোবাইল ছবি ৰাখিব পাৰিব আৰু ইয়াতে আৰু এটা চেন আছে ভিতৰত আপোনালোকে ইয়াতে পইচা থৈছা মোবাইল বা এনে কিবা বস্তু ৰাখিব পাৰিব ওয়াটাৰ বটল ৰাখিব পাৰিব স্কাৰ্ফ লব পাৰিব কতবা পিকনিকত গলে তাৰ পিছত আপোনালোকে খোৱা বস্তু চিপস কুৰকুৰি এইবিলাকো ৰাখিব পাৰিব সব বহুত ধুনিয়া হয় গাইস বেগটো আপোনালোকক যদি ভাল লাগিছে বেগটো এনেকুৱা বেগ আৰু আছে আপোনালোকে অৰ্ডাৰ কৰিব বহুত ধুনিয়া কালাৰৰ আছে জেকো অনলাইনৰ পৰা আৰু আপোনালোকে পেজটো পাৰিলে ফলো কৰি দিব ইনষ্টাগ্ৰামত মই আপোনালোকক পেজটো ইয়াতে স্ক্ৰিনত মেনশন কৰি দিম আপোনালোকে এটো চাই ফলো কৰিব আৰু ইয়া সব বহুত ধুনিয়া হয় ন গাইস বেগটো সব কালাৰটো কিমান ধুনিয়া আপোনালোকৰ নিজৰ ইচ্ছা মতে নিজৰ পছন্দ মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব জেকো অনলাইনৰ পৰা আৰু দামটো ইমান নহয় বেগ হিচাপে ঠিকে আছে দামটো আৰু এই মানে লেদাৰটো যে আছে এটো বহুত ধুনিয়া একদম পিওর লেদাৰৰ হয়টো এটো ফাটি না যাব ৰেক্সিনৰ নহয় আৰু ইয়া ষ্টেন আছে এটো মানে এটো এনেকে বেগটো আপোনালোকে ধুনিয়াকে ৰাখি থৈ দিব পাৰিব এঠাইত সব বহুত ধুনিয়া হয় আৰু বহুত ধৰণৰ বস্তু আপোনালোকে ইয়াতে লব পাৰিব অৰেঞ্জ দুটা বা এটা আপেল পিকনিকত গলে তাৰ পিছত ওয়াটাৰ বটল মেকআপৰ কিট বহুত ধৰণৰ বস্তু ৰাখিব পাৰিব বেগটোৰ ভিতৰত মোবাইল চাওক তো আপোনালোকক যদি বেগটো ভাল লাগিছে তেতিয়া হলে আপোনালোকে অৰ্ডাৰ কৰিব আৰু চেনটো বহুত ধুনিয়া হয় আপোনালোকক মই দেখাই দি আছো এয়া চাওক হেভি হয় একদম So guys, ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়ার কৰিব আৰু পাইলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ইনষ্টাগ্ৰামত মোক ফলো কৰিব dipanjali.burman মোৰ ইনষ্টাগ্ৰাম আইডি আৰু গাইস বেগ লাগিলে আপোনালোকে অৰ্ডাৰ কৰি লব বহুত ধুনিয়া হয় বেগটো সো থ্যাংক ইউ এন্ড বাই বাই